নমস্কাৰ, মই ভাস্কৰ কিৰণ বৰা। ডিব্ৰুগড়ৰ চিকিৎসক জিতেন বৰগোহাঞিদেৱৰ ফেচবুক পোষ্ট এটা আঁত ধৰি ৰাজহুৱা স্বাৰ্থত ৰাইজৰ জ্ঞাতাৰ্থে মই কিছু কথা ক'ব বিচাৰিছোঁ। ডক্টৰ জিতেন বৰগোহাঁই অসম আন্দোলনৰ সময়ত অসম চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিল আৰু সেই সময়ত মই ডিব্ৰুগড় জিলা গণসংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক আছিলোঁ। আমি দুয়ো আন্দোলনত একেলগে জড়িত আছিলোঁ। তেখেত মোতকৈ কনিষ্ঠ যদিও মোৰ এক ঘনিষ্ঠ বন্ধু। তেখেতে পোষ্টটোত লিখিছে যে অসম গণ পৰিষদে ক্ষমতালৈ অহাৰ পিছত নগেন শইকীয়াৰ পৰিৱৰ্তে নিবাৰণ বৰাদেৱক যদি ৰাজ্যসভাৰ সাংসদ কৰি পঠিয়ালেহেঁতেন তেতিয়াহ'লে অসমৰ বহুত লাভ হ'লহেঁতেন আৰু বহু সমস্যাৰ সমাধান হ'লহেঁতেন। এই কথাটোত বহুতেই বিশ্বাস কৰে, কিন্তু দুৰ্ভাগ্যবশতঃ সেইটো হৈ নুঠিল। কাৰণ অসম আন্দোলনত বা জাতীয়তাবাদী শিবিৰত এক কুচক্ৰ আছিল, যি কুচক্ৰটোৱে জাতীয় সংগ্ৰামখন কোঙা কৰি পেলালে। সেই কুচক্ৰটোৰ বাবেই বৰাদেৱ যাব নোৱাৰিলে। কিন্তু একাংশ বিধায়ক আৰু গণ পৰিষদ দলৰ কাৰ্যকৰ্তাই খুব ইচ্ছা কৰিছিল যে তেখেতক ৰাজ্যসভাৰ সাংসদ কৰি পঠিয়াবলৈ, আৰু এই বিষয়ত অতুল বৰা, ভৰত নৰ, দিগেন বৰা, চন্দ্ৰমন পাটোৱাৰী, পবিত্ৰ ডেকা আদিয়েই আগভাগ লৈছিল আৰু এটা প্ৰস্তাৱো আগবঢ়াইছিল অসম গণ পৰিষদৰ কাৰ্যনিৰ্বাহকত। কিন্তু বৃন্দাবন গোস্বামী, ভৃগু ফুকন, জয়নাথ শৰ্মা, নগেন শৰ্মা আদিৰ তীব্ৰ বিৰোধিতাৰ বাবে নিবাৰণ বৰাৰ নামটো বিবেচিত নহ'ল। তাৰ পৰিৱৰ্তে নগেন শইকীয়াৰ নামটো গৃহীত হ'ল। নিবাৰণ বৰাৰ পৰিৱৰ্তে নগেন শইকীয়াৰ নামটো গৃহীত হোৱাত এটা গভীৰ ৰহস্য আছে আৰু বহু কাৰণ আছে। কাৰণ ৰাজনৈতিকভাৱে নগেন শইকীয়া নিবাৰণ বৰাৰ সমকক্ষ নহয় কোনো পিনৰ পৰা। মেধা, সততা, ত্যাগ, নিষ্ঠা কোনো ক্ষেত্ৰতেই সমকক্ষ নহয়। নিবাৰণ বৰাৰ আগত নগেন শইকীয়া বাওনা সদৃশ। তাৰ পিছতো কিয় তেখেতসকলে সমৰ্থন কৰিছিল? কাৰণ এই কুচক্ৰটোৰ উদ্দেশ্য আছিল তেখেতসকলে দিল্লীৰ হৈ কাম কৰিছিলে যাতে জাতীয় সংগ্ৰামখন কোঙা হৈ পৰে। আৰু এই কুচক্ৰটো আজিও জীয়াই আছে। আজিও বৃন্দাবন গোস্বামী আছে, আজিও নগেন শইকীয়া আছে, আৰু তেখেতসকলৰ লগত সাংগু পাংগসকল আজিও আছে। আৰু আজি তেখেতসকলৰ টাৰ্গেট নিবাৰণ বৰা নহয়, আজি তেখেতসকলৰ টাৰ্গেট অখিল গগৈ। কাৰণ অসমৰ আজিৰ পৰিস্থিতিত ৰাজনৈতিকভাৱে নেতৃত্ব দিব পৰা সক্ষম ব্যক্তি অখিল গগৈ আছে, দিল্লীৰ বিৰুদ্ধে যুঁজ কৰিব পৰা। গতিকে এই ধাৰাটো, এই সংগ্ৰামী সত্তাটোক মাৰি পেলাবলৈ বা এই জাতীয় সংগ্ৰামখন পুনৰ কোঙা কৰিবলৈ এই কুচক্ৰটোৱে আগৌ উঠি পৰি লাগিছে। গতিকে ৰাইজক মই এই কথাখিনি জনালোঁ। ভৱিষ্যতলৈ আৰু পৰৱৰ্তী পিছৰ খণ্ডত মই বহুতো কথা জনাম, বহুতো কথা ফাদিল কৰিম, যিবোৰ কথা নতুন প্ৰজন্ম বা অসমৰ ৰাইজে জনা উচিত, যাতে আমি এখেতসকলৰ কুকাৰ্যবিলাক বন্ধ কৰিব পাৰোঁ। নমস্কাৰ, জয় অসম।